চৰকাৰক ৰাজহ ফাঁকি দি এগৰাকী চৰকাৰী বিষয়াই নিজৰ পকেট গৰম কৰাত ন্যস্ত থাকে। আমি দৰ্শকক তাৰে এটি প্ৰতিবেদন দাঙি ধৰিব বিচাৰিছোঁ। নমস্কাৰ, মই পবিত্ৰ মেশ। চৰকাৰক কৰ ফাঁকি দি এজন বিষয়াই কিদৰে নিজৰ পকেট গৰম কৰাত ন্যস্ত থাকে তাৰে ওপৰত এটি প্ৰতিবেদন আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ। হয়, আমি ক'ব ওলাইছোঁ কোনোদিনে বিতৰ্কৰ উৰ নপৰা অসম চৰকাৰৰ বন বিভাগৰ কথা। এইজন হৈছে গুৱাহাটী বন আঞ্চলিক বিষয়া হেমন্ত অধিকাৰী। এইজন হেমন্ত অধিকাৰীৰ কলা অধ্যায় দুৰ্নীতিৰ কথা কৈ থাকিলে উৰ নপৰিব। ৰেঞ্জাৰ হেমন্ত অধিকাৰীৰ কলা অধ্যায় প্ৰতিবেদন 1। এখেতে জানুৱাৰী মাহৰ 9 তাৰিখে বশিষ্ঠ ৰাস্তাত AS01HC 9521 এখন ডাম্পাৰ জব্দ কৰে। জব্দকৃত গাড়ীখনৰ নথি পত্ৰ নোহোৱাৰ বাবে গাড়ীখন বশিষ্ঠ ডিভিজনলৈ লৈ যায় আৰু নীতি নিয়ম অনুসৰি গাড়ীখনৰ অফেন্সৰ বাবে যাৱতীয় কাম কাজ আৰম্ভ কৰে। এইখিনিলৈ ঠিকেই চলি আছিল, কিন্তু ৰেঞ্জাৰ হেমন্ত অধিকাৰীৰ মাথাত আহে এটা চতুৰ বুদ্ধি। যিহেতু তেখেতৰ চাকৰিৰ ম্যাদ মাত্ৰ 7 মাহ আছে আৰু ইয়াৰ মাজতেই হেমন্ত অধিকাৰীৰ চাকৰিৰ কাৰ্যকাল মাত্ৰ 7 মাহ আছে আৰু 7 মাহত কেনেকৈ তেখেতে নিজৰ পকেট গৰম কৰিব পাৰি তাৰ বাবে উঠি পৰি লাগিছে। চৰকাৰক ৰাজহ আদায় নিদিয়াকৈ তেখেতে নিজৰ পকেট গৰম কৰাত ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। হেমন্ত অধিকাৰীয়ে গাড়ীখনৰ মালিক পক্ষৰ লগ হৈ মোটা ধনৰ অংকৰ বুজাবুজিত গাড়ীখনৰ অফেন্সৰ ধনৰাশি পৰিশোধ নোহোৱাকৈ গাড়ীখন ডিভিজনৰ পৰা লৈ যাবলৈ দিয়ে। এই ক্ষেত্ৰত DFO অশোক দেৱ চৌধুৰী ৰেঞ্জাৰৰ চতুৰালিত মিলিত হয়, কিয়নো ডিভিজনটোত DFOৰ অৰ্ডাৰ নোহোৱালৈকে এখিলা পাতো লৰচৰ নহয়। নিয়ম অনুসৰি পৰিশোধ কৰা ধনৰাশিৰ ৰিচিপ্ট দেখুৱাইহে গাড়ীখন লৈ যাব পাৰে বা উলিয়াই নিব পাৰে। কিন্তু আমাৰ সাংবাদিকে ডিভিজনত কৰা চৰজবিন তদন্তত পোহৰলৈ আহিছে বা জানিব পাৰিছোঁ যে বৰ্তমান ডিভিজনত গাড়ীখন নাই। ভালদৰে মন কৰক এইখন ডাম্পাৰলৈ। এইখনেই আছিল সেইখন ডাম্পাৰ যিখন হেমন্ত অধিকাৰীয়ে মোটা অংকৰ ধনত মেনেজ হৈ ওলাই যাবলৈ দিছে ডিভিজনৰ পৰা। হেমন্ত অধিকাৰীৰ কুকৃতি দুৰ্নীতি এইখিনি কথা কৈ থাকিলে উৰ নপৰে। বৰ্তমান সময়ত হেমন্ত অধিকাৰীয়ে প্ৰস্তুত কৰিছে এটা নেক্সাছ আৰু এই নেক্সাছটোৰ নাম হৈছে টিম হেমন্ত। টিম হেমন্তত আছে জনৈক নাথ, জনৈক ৰেজ্জাক, জনৈক চাহানুৰ, জনৈক গগৈ। এইসকলৰ এটাই কাম ক'ত কেনেকৈ দুৰ্নীতিৰে গোগ্ৰাসে গিলিব পাৰে টকা। এই সকলোবোৰ চোৱা চিতা কৰে টিম হেমন্তৰ এইকেইজন বিভাগৰ কৰ্মচাৰীয়ে। বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, আপোনাৰ নাম লৈ সততে দম্ভালি মাৰি থকা এইজন ৰেঞ্জাৰক আপুনি নাকি লগাব পাৰিবনে? ক'ত হৰলুকি হ'ল 9521 নম্বৰৰ ডাম্পাৰখন? ইয়াৰ তদন্ত হ'বনে? এতিয়া প্ৰশ্ন হৈছে, এনেকৈয়ে চলি আছে নেকি বন বিভাগ? চৰকাৰক ৰাজহ ফাঁকি দি এইদৰে নিজৰ পকেট গৰম কৰাত ব্যস্ত হৈ পৰিছে নেকি একাংশ বিষয়া কৰ্মচাৰী? এইজন হেমন্ত অধিকাৰীক কোনে নাকি লগাব? এতিয়া প্ৰশ্ন কৰিছে বিভিন্নজনে। এইজন হেমন্ত অধিকাৰী ৰাণী আৰু পাঞ্জাবাৰী বিটত থকাৰ সময়তো বহু দুৰ্নীতিত লিপ্ত থকাৰ অভিযোগ ইতিমধ্যে আছে। বহুখিনি কলা অধ্যায় আছে এইজন হেমন্ত অধিকাৰীৰ বিৰুদ্ধে। আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে চাকৰিৰ কাৰ্যকাল মাত্ৰ 7টা মাহ থকাৰ সময়ত তেখেতে উঠি পৰি লাগিছে চৰকাৰক ৰাজহ আদায় নিদিয়াকৈ নিজৰ পকেট গৰম কৰা। আমি আপোনালোকক ইতিমধ্যে কৈছোঁ এইজন হেমন্ত অধিকাৰীৰ বহু কুকৃতি কলা অধ্যায় দস্তাবেজ আছে। আমি প্ৰথম দস্তাবেজ অৰ্থাৎ প্ৰথম প্ৰতিবেদন হিচাপে আগবঢ়াইছোঁ হেমন্ত অধিকাৰীৰ। পৰৱৰ্তী প্ৰতিবেদনত আমি সবিস্তাৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম এইজন ৰেঞ্জাৰ হেমন্ত অধিকাৰী আৰু কলা অধ্যায়।
ন তথ্য পোহৰলৈ আনিবলৈ চেষ্টা কৰিম হেমন্ত অধিকাৰীৰ বিৰুদ্ধে। হেমন্ত অধিকাৰীয়ে বৰ্তমানলৈকে ক'ত কেনেকৈ দুৰ্নীতিত লিপ্ত হৈ কিমানবোৰ কাম কৰি আছে সবিশেষ সবিস্তাৰে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু এই নেক্সাছত থকা যিসকল বিষয়া আছে সেইসকলৰো আমি তথ্য সহকাৰে আপোনালোকৰ আগত ফাদিল কৰিবলৈ চেষ্টা কৰিম। বিতৰ্কৈ লগ নেৰা বন বিভাগৰ এই বিতৰ্কিত অৰ্থাৎ দুৰ্নীতিত পোত যোৱা এইজন হেমন্ত অধিকাৰী কলা দস্তাবেজ আমি পৰৱৰ্তী প্ৰতিবেদনত সবিস্তাৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কিমান দুৰ্নীতিত লিপ্ত হৈ চৰকাৰক ৰাজহ ফাঁকি দি কিদৰে তেখেতৰ নিজৰ পকেট গৰম কৰাত ব্যস্ত আছে, লগতে টিম হেমন্ত অৰ্থাৎ নেক্সাছ তৈয়াৰ কৰি এইসকলক লগত লৈ কেৱল মাত্ৰ ক'ত দুৰ্নীতি হয় ক'ত কেনেকৈ নিজৰ মুনাফা আদায় কৰিব পাৰি কেৱল মাত্ৰ সেই কামত ব্যস্ত থকা এজন হেমন্ত অধিকাৰীৰ যি কাৰুকাৰ্য সেয়া আমি পৰৱৰ্তী সময়ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। টিম হেমন্ত, জনৈক নাথ, জনৈক ৰেজ্জাক, জনৈক চাহানুৰ, জনৈক গগৈ এখেতসকলৰো বহুখিনি তথ্য আমাৰ হাতত আহি পৰিছে। পৰৱৰ্তী প্ৰতিবেদনত সবিস্তাৰে আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। নিউজ ডেস্ক ৰিপৰ্ট, সাম্প্ৰতিক বাৰ্তা।